হেমাদেৱীৰ অনুভৱেৰে এখনি নীলাখাম চিঠি পাঠ কৰিছোঁ বিকাশ ৰায়ে। মৰমৰ বুলি ক'বলৈ অধিকাৰ হয়তো এতিয়া মোৰ নাই। তথাপিও প্ৰতিপুৱাই মন্দিৰত সেৱা জনাই তোমাৰ বাবেই আশীৰ্বাদ বিচাৰোঁ। খং অভিমান এতিয়াও বহুত আছে তোমালৈ। যোৱাৰ পৰত এবাৰলৈ কিয় নুসুধিলা? সপোনবোৰ ভঙাৰ দোষাৰোপ কৰি কিয় ফোন নকৰিলা? এবাৰো নুশুনিলা ভঙা হৃদয়ৰ কাণ্ড। তোমাৰ ৰংবোৰ উকা নোহোৱাৰ স্বাৰ্থতে যে এদিন নিজ হাতেৰে ৰংবোৰ উকা কৰি লৈছিলোঁ। তুমি নকৈ সাজিব পৰাকৈ আমাৰ সপোনৰ বজাঘৰবোৰ ভাঙি দিছিলোঁ। আজি তুমি সুখী আৰু মই সৰাপাতৰ চুপনিত জীৱনক বিচাৰি হাবাথুৰি খাইছোঁ। বুকুখন যে কেতিয়াবা গধুৰ হৈ পৰে, যেন বিষবোৰ উজান হৈ উঠে। তুমি হয়তো ভাবিছা মই ইমান দুৰ্বল হৈ পৰিলোনে? সবল সাহসী হৈ বিধাতাৰ লিখনৰ সৈতে আজি অত দিনেই যুঁজ দি এতিয়া ভাগৰি পৰিছোঁ। মই সঁচাকৈ ভাগৰি পৰিছোঁ। এৰা, তুমি নাই বাবেই এই অবুজ মনটোক বুজি পোৱা মানুহৰ অভাৱ। এতিয়া বুকুৰ কথাবোৰে বুকুতেই বিন্ধি থাকে, তথাপিও মুখত এটি হাঁহি মজা কঢ়িয়াই লৈ ফুৰোঁ। যদিও কোনোবা এটা ক্ষণত মই যে বহুত সুখী হওঁ, যেতিয়া তুমি সুখী হোৱাৰ বাতৰি পাওঁ, তেতিয়া সকলো বিষাদেই বিদায় মাগে। অশান্ত মনৰ গভীৰতাত আজিও তুমি লগা সুবাস বিয়পে। উকা কাগজত নীল ৰঙীন চিয়াহী বনাই বিষাদবোৰ উজাৰি লিখিলোঁ হৃদয়ৰ ভাষা। সুখবোৰক সদায় তোমাৰ নামতেই থলোঁ। বহু ৰাতি হ'ল আজিলৈ এৰোদেই। এতিয়া দোভাষ ৰাতি নিতাল নিৰ্জনতাৰ বুকুত বিষাদবোৰ ক্ৰমে উজাই আহিছে। খিৰিকীৰে অহা বতাহজাকে শীতল পলাইছে দেমত। ক'লা মেঘবোৰো ওলমি আহিছে। হয়তো ধৰাৰ বুকুত আজি বান অহাৰ কথা আছে। ইতি তোমাৰ মৰমৰ